মোৰ ইউটিউব চেনেল লেছেৰি বুটলিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা কেঁচা মাছৰ জ্বলা আচাৰ। শিঙৰা মাছেৰে প্ৰস্তুত কৰা এই আচাৰ হয়তো আপোনালোকে বহুতে টিঙৰা মাছ বুলি কয়। আহকচোন চাওঁ এই আচাৰ মই কেনেকৈ প্ৰস্তুত কৰিছোঁ। এয়া হৈছে আধা কেজি শিঙৰা মাছ, তাৰে আজি মই আচাৰ বনাম। আৰু এই আচাৰ কেনেকৈ বনাম আপোনালোকক মই দেখাম। আজি 2 মাহমানৰ আগতে মই বনাইছিলোঁ, খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। সেইকাৰণে মই ভাবিলোঁ আপোনালোকলৈ মই এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আপোনালোকেও বনাই ল'ব পাৰিব। ইতিমধ্যে মই মাছখিনি বাছি ল'লোঁ। বাছি ধুই মেলি যিবিলাক অলপ ডাঙৰ ডাঙৰ আছিল সৰু সৰু টুকুৰা কৰি লৈছোঁ, আৰু যিবিলাক সৰু সৰু আছিল সেইবিলাক তেনেকৈ থাকিবলৈ দিছোঁ। এতিয়া মই এই মাছবিলাক ফ্ৰাই কৰিম। কম জুইত মই তেল গৰম কৰিছোঁ। তেল অলপ মই বেছিকৈ দিছোঁ কাৰণ মাছ অলপ বেছি, আৰু পিছত এইখিনি আচাৰৰ কাৰণে ব্যৱহাৰ কৰিম। তেলতে মই দিছোঁ হালধি 2 চামুচ। 2 চামুচ বুলি নহয়, আচলতে আপোনালোকে জোখমতে দি ল'ব। তাৰপিছতে মই দিছোঁ নিমখ। এইখিনি মাছৰ লগত সানিও দিব পাৰি, কিন্তু মই কেৰাহীতে দিছোঁ। এতিয়া দি দিম মই মাছখিনি। এতিয়া মই মাছখিনি কম জুইত ভাজি আছোঁ, আৰু যেতিয়ালৈকে মাছখিনি তেলত মচমচীয়া নহয় তেতিয়ালৈকে মই মাছখিনি ভাজি থাকিম কম জুইত দি। এটা কথা মনত ৰাখিব, মাছখিনি যেন আপোনালোকে কম জুইত ভাজে, নহ'লে মাছখিনি জ্বলি যাব। ইতিমধ্যে প্ৰায় আধা ঘণ্টা সময় কম জুইত সেনেকৈ মাছখিনি ভজাৰ পিছত মোৰ মাছখিনি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিছোঁ। ইয়াৰ পিছত মই মাছখিনি এটা বেলেগ পাত্ৰত টুকি ল'ম। মছলাৰ বাবে মই লৈছোঁ 10টা শুকান জলকীয়া, আধা চামুচ জালুক, 3 চামুচ জিৰা, 2 চামুচ ধনিয়া, 2 চামুচ চফ, 3 চামুচ বগা সৰিয়হ, আৰু আগতে শুকুৱাই থোৱা অলপমান নৰসিংহৰ পাত। আপোনালোকে থাকিলে ব্যৱহাৰ কৰিব, নাথাকিলেও আচাৰখিনি ধুনীয়াই হ'ব খাবলৈ। ভাজি লোৱা এই মাছখিনিত মছলাখিনি মিহলি কৰিম। মছলা যিখিনি মই পিচিছিলোঁ তাৰ আধাখিনি দিম, যিহেতু মাছখিনি কমি গৈছে, আৰু বাকীখিনি মই বেলেগ আচাৰত ব্যৱহাৰ কৰিম। লগত দিছোঁ হালধি 1 চামুচ, আৰু আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে। লগত দিছোঁ ৰঙৰ কাৰণে কাশ্মীৰী মিৰ্চ 1 চামুচ, আৰু মই আগতেই বনাই থোৱা মোৰ আছিলে আদা নহৰুৰ আচাৰ, তাৰে মই 2 চামুচ ইয়াত মিহলি কৰি দিছোঁ। এয়া চাওক বৰ ধুনীয়া গোন্ধাই আছে। আৰু লগতে দিছোঁ ভিনেগাৰ আধা কাপ, আৰু লগত এতিয়া মই গোটেইখিনি একেলগে সানি পেলাইছোঁ। এয়া চাওক সুন্দৰকৈ মিহলি হৈ গৈছে মাছখিনিৰ লগত মছলাখিনি। এতিয়া মই দিম যিখিনি মাছ ভাজোঁতে ৰৈ গৈছিল মিঠাতেল, সেই মিঠাতেলখিনি ইয়াত ঢালি দিম। তাত যিখিনি নিমখ আছিলে সেইখিনি মই একেলগে দি দিছোঁ। এতিয়া লৰাই দিম। এতিয়া মই মাছখিনিত তেলখিনি মিহলি কৰি ল'লোঁ। লগতে মোৰ আগতীয়াকৈ শুকুৱাই থোৱা এয়া ৰঙা জলকীয়া আছিলে। আপোনালোকে যদি জ্বলা কমকৈ খায় তেতিয়াহ'লে কমকৈ দিব, মই অলপ বেছিকৈ দিছোঁ। ইয়াত মিহলি কৰি দিলোঁ এয়া। তাৰপিছত এনেকৈ লৰাই দিলোঁ, আৰু এইখিনি মই ৰ'দত দিম। এতিয়া খালে ভাল নালাগিব, 1 মাহমানৰ পিছত খুবেই ভাল লাগিব আচাৰখিনি খাই। তেতিয়ালৈ মাছখিনিত তেল আৰু মছলাখিনি সোমাই যাব। আপোনালোকে বনাই চাবচোন, নিশ্চয় ভাল পাব। ইতিমধ্যে মোৰ মাছৰ আচাৰ তৈয়াৰ হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবচোন। লগতে মোৰ লেছেৰি বুটলি চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ মাজলৈ আকৌ আহিম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।